এখেতকো টকা 50,000 দি দিয়ে এবাৰ যোৱাৰ কেৰেলাত কিয় গৈছিলে কাম কৰিবলৈ তাৰপিছত প্ৰেছাৰ ষ্ট্ৰোক হ'ল এতিয়া মানে একো চলাব পৰা নাই ঘৰখন ব্ৰেইন টু অপাৰেশ্যন ইমিডিয়েটলি দিলে আৰু মই কিবা এটা পঠাত লয় গৌতমক এতিয়া মই কিবা এটা পঠাই দিছো বাবা নাই এতিয়া মই তোক এটা কাম কৰো বাবা একদিন গুৱাহাটীত যাব লাগিব কেৰেলাৰ কোন হস্পিটেলত অপাৰেশ্যন কৰিলে তই এটা কাম কৰ কালি মা তই কালি এক্ষেত্ৰত ডিচি অফিচত লৈ যাবি লৈ গৈ গোটেই কথাখিনি তই অভিজিতৰ লগতো পাতিবি এটা হ'ল চিকিৎসাজনিত এটা হ'ল আৰ্থিক যি পাৰোঁ মই সহায় কৰিম হ'ব হ'ব চিন্তা নকৰে আৰু মনটো সাহসত ৰাখিব লাগিব বুজিলি মই কৰিম চকু দুটাই নেদেখে যোৰহাট মেডিকেল কলেজতে জন্ম হৈছিলে তাৰপিছতে চকু দুটাই নেদেখে আমি নেপাললৈ নিলো নেপালত তাত হাত দাঙি দিলে হায়দৰাবাদলৈ নিলো হায়দৰাবাদত এতিয়া বৰ্তমান এটা চকু অপাৰেশ্যন কৰা হ'ল 3 মাহৰ মূৰে মূৰে আমি গৈ থাকিব লগা হৈ যায় কেতিয়া যাব এতিয়া আগতে মই একো সহায় কৰা নাই নাই আমি এপ্লিকেশ্যন কৰিছোঁ এতিয়ালৈকে এখেতকো টকা 50,000 দি দিয়ে এবাৰ যোৱাৰ